এই মুহূৰ্তত এটা বিশেষ খবৰ এবাৰ বামুণবাৰীক আছু নেতা কৰা হৈছে প্ৰহাৰ ২০-২৫ জনীয়া এটি অনা অসমীয়াৰ দলে প্ৰহাৰ কৰিছে আছুৰ নেতাগৰাকীক আৰু ইয়াৰ পিছতেই সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বামুণবাৰী আৰু খৰব হৈছে প্ৰশাসন যেতিয়ালৈকে ২০-২৫ জনীয়া দলটিক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিব বামুণবাৰী এনেদৰে এতিয়া আছুৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে অসমীয়া আৰু অনা অসমীয়াৰ মাজত সংঘাতৰ সৃষ্টি কৰিবৰ বাবে এটি দলে এনেদৰে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ দাখিল কৰা হৈছে জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ এবাৰ টিংখাঙৰ বামুণবাৰীত আছু নেতাক প্ৰহাৰ ২০-২৫ জনীয়া এটি দলে আটক প্ৰহাৰ কৰিছে আছুৰ এগৰাকী নেতাক পৰিয়ালৰ লোককো প্ৰাণে মৰাৰ ভাবুকি দিয়াক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া পৰিয়ালৰ লোককো তেওঁলোকে ভাবুকি প্ৰদান কৰিছে সম্পূৰ্ণৰূপে এতিয়া বন্ধ হৈ পৰিছে সমগ্ৰ বামুণবাৰীলৈ অহা যোৱা বন্ধ কৰি দিয়া হৈছে আন ব্যক্তিসকলৰ নিৰাপত্তাৰক্ষীয়ে ঘেৰি ৰাখিছে সমগ্ৰ অঞ্চল নিৰাপত্তাৰক্ষী দিবলগীয়া হৈছে সমগ্ৰ অঞ্চলটোত কিয়নো ইতিমধ্যে বাসগৃহ জ্বলাই দিয়াৰ ভাবুকিও প্ৰদান কৰা হৈছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইক ভাবুকি দিয়া কাৰ্যত ইতিমধ্যে আটক কৰা হৈছে ৩জনকৈ ব্যক্তি আমি জনাইছো এটা ডাঙৰ খবৰ ইতিমধ্যে এবাৰ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তথা আছুৰ নেতা তন্ময় বৰগোহাঁইক ভাবুকি প্ৰদান কৰা হৈছে এটি ২০-২৫ জনীয়া অনা অসমীয়া দলৰ তৰফৰ পৰা আৰু এই অনা অসমীয়া দলৰ ইতিমধ্যে মেইন লিডাৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ইতিমধ্যে আছুৰ তৰফৰ পৰাই দাবী জনোৱা হৈছে যে যেতিয়ালৈকে সেই ২০-২৫ জনীয়া দলটিৰ আটাইকেইজন সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে এই প্ৰতিবাদ চলি থাকিব আৰু বামুণবাৰীলৈ আন ব্যক্তিসকলৰ অহা যোৱা বন্ধ হ'ব ইতিমধ্যে নিৰাপত্তাৰক্ষী দিবলগীয়া হৈছে নিৰাপত্তাৰক্ষীয়ে ঘেৰি ৰাখিছে সমগ্ৰ বামুণবাৰী অঞ্চল আৰু আছু নেতা তথা সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইক ভাবুকি দিয়া কাৰ্যক লৈ ইতিমধ্যে সৰব হোৱা দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ লগতে আন যিসকল আছুৰ কাৰ্যবাহী সম্পাদক তথা আন যিসকল সদস্য আছিল তেওঁলোক সৰব হোৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে টিংখাঙৰ বামুণবাৰীত এই ঘটনা সংঘটিত হৈছে টিংখাঙৰ বামুণবাৰীত আছু নেতাজনক প্ৰহাৰ কৰিছে এটি ২০-২৫ জনীয়া দলে আৰু ইতিমধ্যে দোকান বজাৰ এনেদৰে বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে পৰিয়ালৰ লোকক অৰ্থাৎ তন্ময় বৰগোহাঁই পৰিয়ালৰ লোককো প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে এই দলটি আৰু ইয়াৰ লগতে তেওঁলোকৰ বাসগৃহটিও জ্বলাই দিম বুলি ভাবুকি প্ৰদান কৰিছে আৰু এই ভাবুকি প্ৰদান কৰাৰ পিছতে ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে বামুণবাৰী আৰু অনা অসমীয়া দলটিয়ে অসমীয়া লোকসকলৰ মাজত সংঘাতৰ সৃষ্টি কৰিবৰ বাবে এই কাৰ্য কৰিছে বুলি ইতিমধ্যে তেওঁলোকৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে আৰু নিৰাপত্তাৰক্ষী এনেদৰে দিয়া গৈছে নিৰাপত্তাৰক্ষীসকলে তন্ময় বৰগোহাঁইৰ সৈতে সমগ্ৰ বিষয় সন্দৰ্ভত আলোচনা কৰিছে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে ৩জন ব্যক্তিক কৰা হৈছে গ্ৰেপ্তাৰ আৰু আন ব্যক্তিসকলক বিচাৰি ইতিমধ্যে আৰক্ষী আৰম্ভ কৰিছে অভিযান আৰু এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ যোৱাকালি লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সতীৰ্থ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বুঢ়াগোহাঁইক যিটো অনা অসমীয়া দলে আক্ৰমণ কৰিলে ঘৰত সোমাই আচলতে তেওঁলোকে যি ব্যৱহাৰ কৰিলে তাক আমি গৰিহণা দিছোঁ লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই আমি দাবী কৰিছোঁ যেতিয়ালৈকে অসমীয়াক আক্ৰমণ কৰা অনা অসমীয়া দলটোক পুলিচ বিভাগে যেতিয়ালৈকে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকক চালান নিদিয়ে তেতিয়ালৈকে বামুণবাৰী বন্ধ থাকিব যেতিয়ালৈকে তেওঁলোকে জেলত প্ৰেৰণ নকৰে তেওঁলোকক তেতিয়ালৈকে বামুণবাৰী সম্পূৰ্ণৰূপে বন্ধ হ'ব এয়া আমাৰ দাবী প্ৰায় ৩জনক আমি গম পোৱা মতে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে প্ৰায় ২৫ জনীয়া দল এটা আছিল যে আমি দাবী কৰিছোঁ যে সেই গোটেই ২৫ জনক তেওঁলোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আদি দেৱ নামৰ এজনৰ নেতৃত্বত এই সম্পূৰ্ণ ঘটনাটো সংঘটিত হৈছে এই আদি দেৱজনেই হৈছে তেওঁলোকৰ লিডাৰ তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতেই গোটেইকেইজনক আৰক্ষীয়ে চালান দিব বুলি আমি আশা কৰোঁ ঘটনাৰ মূল আঁৰ হৈছে অসমীয়া আৰু অনা অসমীয়াৰ মাজত তেওঁলোকে যি সংঘাত আনিবলৈ চেষ্টা কৰিছে সেই সংঘাত আমি বিচ্ছেদ কৰিব লাগিব কাৰণ এজন অসমীয়াৰ ওপৰত আচলতে অনা অসমীয়া আহি মেলি যি ধৰণে আক্ৰমণ কৰিছে সেয়া কোনোমতে আমি সহ্য নকৰিম
ইয়াৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম আৰু তেওঁলোকে যদি প্ৰশাসনে যদি কম সময়ৰ ভিতৰত তেওঁলোকক জেললৈ প্ৰেৰণ নকৰে তেনেহ'লে পৰিণতি ইয়াতকৈও অধিক তীব্ৰ হ'ব। কালি এটা বৰ দুখজনক ঘটনা হ'ল। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই ডাঙৰীয়াক এজন অনা অসমীয়া দুৰ্বৃত্তই যি প্ৰাণে মৰা আক্ৰমণ চলালে, তাৰ বাবে আমি জেঙেৰাজুলি ছাত্ৰ সন্থাই প্ৰথমতেই তেখেতলোকক সকীয়াই দিছোঁ যে অসমত থাকি অসমীয়া মানুহকে অত্যাচাৰ কৰিব এইটো কেতিয়াও হ'ব নোৱাৰিব। আমি আজি বামুণবাৰী তিনিআলি একেবাৰে বন্ধ কৰি দিছোঁ আৰু যদি কি দেৱ আছিলে আদিদেৱ নামৰ যিজন যুৱক আহি পিনে যেতিয়ালৈকে বামুণবাৰী তিনিআলিত আহি পিনে যেতিয়ালৈকে ক্ষমা নোখোজে আমি তেতিয়ালৈকে ক্ষান্ত নাথাকোঁ। আৰু তেখেতক আমি জনাই দিছোঁ যে অসমীয়াৰ ওপৰত যিটো দাদাগিৰি, তেখেতৰ যিটো ডেমাগিৰি, আমি সেইটো ফালি দিম, আমি আছোঁ সেইটো ফালি দিম। আজি ইয়াৰ পাছতে আমাৰ যিকেইজন আৰক্ষী বিষয়া তেখেতলোকে আমাক এখন ন'টিছ প্ৰেৰণ কৰিছে যে আমি বন্ধ উঠাই ল'ব লাগে। কেলৈ উঠাই ল'ম? আৰে অসমীয়াৰ ওপৰত যদি কোনোবাই আক্ৰমণ কৰিব আমি কি বহি থাকিম নেকি? বহি থাকিম নেকি? আমি তেওঁৰ নাম আদি মানৱ আছিলে ন, আদি আছিলে, তেখেতক আমি অতি সোনকালে ক্ষমা খুজিবলৈ অনুৰোধ জনাইছোঁ।